নমস্কাৰ। দিনত যৌন সম্ভোগ কৰিলে স্বাস্থ্য আৰু আয়ুস ক্ষয় হয় নেকি? এই ভয়টো বহুত দাম্পত্যে কৰা দেখিবলৈ পোৱা গৈছে আৰু মোকো বহুত লোকে কমেণ্ট কৰি জনাইছে। আহক তেনেহ'লে আজি আমি এই বিষয়টোৰ ওপৰত সম্পূৰ্ণভাৱে আলোচনা কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। কোনোবা স্বামীয়ে ৰাতিতকৈ দিনত যৌন সম্ভোগ কৰিবলৈ বেছি ভাল পায়। দিনৰ সময় আৰু সুবিধা পালেই যৌন সম্ভোগ কৰিবলৈ ইচ্ছা প্ৰকট কৰে, কিন্তু স্ত্ৰীৰ আপত্তি আৰু লাজ ভাৱৰ কাৰণেই যৌন সম্ভোগ কৰিব নোৱাৰে। কোনোবা স্ত্ৰীৰ আকৌ দিনত যৌন সম্ভোগ কৰাৰ সময় আৰু সুবিধা বেছি, কিন্তু দিনত যৌন সম্ভোগ কৰিলে স্বাস্থ্য আৰু আয়ুস ক্ষয় হোৱাৰ ভয় কৰি স্বামীয়ে দিনত যৌন সম্ভোগ নকৰে। কিন্তু এইটো একেবাৰে ভুল ধাৰণা। যৌন উত্তেজনা বৃদ্ধি পালেই যৌন সম্ভোগ কৰাটো উচিত, দিনতেই হওক বা ৰাতিয়েই হওক। যৌন উত্তেজনা বৃদ্ধি পালেই যদি তাক দমন কৰা হয় তেনেহ'লেহে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কেতিয়াবা যৌন উত্তেজনা দিনত বৃদ্ধি পালে কেতিয়াও আপোনালোকে যৌন উত্তেজনা দমন নকৰিব। আপোনালোকে সময় সুবিধা পালেই যৌন তৃপ্তি লাভ কৰাটো উচিত বুলি ক'ব পৰা যায়। যৌনবিদসকলৰ মতে দিনত যৌন সম্ভোগ কৰাতকৈ ৰাতি যৌন সম্ভোগ কৰাহে ভাল। দিনত স্ত্ৰীৰ লাজ ভাৱ, অসন্তুষ্টি আৰু স্বাস্থ্যহানি হোৱাৰ ভয় বেছি দেখিবলৈ পোৱা যায়। যৌন সম্ভোগ কৰি কমেও ৩-৪ ঘণ্টা সময় জিৰণি লোৱাটো বা টোপনি মৰাটো দৰকাৰ। দিনত জিৰণি লোৱাৰ সুযোগ পোৱা টান, সেইকাৰণে দিনত যৌন সম্ভোগ কৰাতকৈ ৰাতি যৌন সম্ভোগ কৰাটোহে বেছি ভাল। আনহাতে দিনত কিছু লোকৰ টোপনি নাহে। এদল যৌনবিদৰ মতে দিন বা ৰাতি যেতিয়াই বা সুবিধা আৰু যেতিয়াই কাম উত্তেজনা বাঢ়ে তেতিয়াই যৌন সম্ভোগ কৰি লোৱাটোৱেই মংগল। প্ৰাণী জগতৰ যৌন সম্ভোগৰ বিষয়ে আলোচনা কৰিলে আমি পাওঁ যে যিবোৰ প্ৰাণী ডিম্বাচৰ সেইবোৰ প্ৰাণীয়ে দিনত আৰু যিবোৰ প্ৰাণী নিশাচৰ সেইবোৰ প্ৰাণীয়ে নিশা যৌন সম্ভোগ কৰে। মানুহ ডিম্বাচৰ প্ৰাণী, গতিকে সকলো মানুহে দিনত যৌন সম্ভোগ কৰাটোহে উচিত আছিল। যদি আমি আদিম সমাজৰ কথা বাদ দি বৰ্তমান সমাজৰ যৌন সম্ভোগৰ কথা আলোচনা কৰোঁ তেনেহ'লে পাওঁ যে শতকৰা ৯০% মানুহেই নিশা যৌন সম্ভোগ কৰাটো উচিত বুলি ভাবে। ইয়াৰ কাৰণ হ'ল যৌন সম্ভোগৰ কাৰণে নীৰৱতা আৰু বিশ্ৰামৰ প্ৰয়োজন বুলি আজিৰ সভ্য সমাজে উপলব্ধ কৰে। দিনতকৈ ৰাতি নিৰ্জনতা, নীৰৱতা আৰু বিশ্ৰাম লোৱাৰ সুবিধা প্ৰায় মানুহেই পায়। গতিকে নিশা যৌন সম্ভোগ কৰাৰ সপক্ষে আছে সৰহভাগ মানুহ। সুন্দৰভাৱে হয়তো বুজি পালে। যদি আপোনালোকৰ কিবা সমস্যা থাকি গ'ল আপোনালোকে মোক কমেণ্টৰ যোগেদি জনাব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ নমস্কাৰ।